মোৰ ওচৰলৈ বাৰে বাৰে এটা কুৱেশ্যন অহা দেখা যায় যে আমি কোনজন ভগৱানক পূজা কৰিব লাগে কোনজন ভগৱানক পূজা কৰিলে আমি জীৱনত অতি সোনকালে সাকসেস পাম অতি সোনকালে সফলতাৰ জখলাত বগাব পাৰিম ধন সম্পত্তি আমাৰ ওচৰলৈ আহিব এই কুৱেশ্যনটো বহু মানুহে মোক সোধে আৰু সেইবাবে আজি এই ভিডিঅটো মই আগবঢ়াই দিব বিচাৰিম আৰু মই প্ৰথমতে এটা কথা ক'ব বিচাৰিম যে ভগৱান বহু কেজন আছে কিন্তু তাৰে ভিতৰত যদি আমি কেজনমান ভগৱানক পূজা কৰো তেনেহলে অতি সোনকালে আসলতে ৰিজাল্ট পোৱা দেখা যায় বা হে ভগৱান কেজন অতি সোনকালে সন্তুষ্ট হয় মই কিন্তু এটো ক'ব বিচৰা নাই যে বাকি যিসকল ভগৱান আছে তেওঁলোক বেয়া সকলো আসলতে ভালে হয় কিন্তু কিছুমানক আসলতে আপুনি সন্তুষ্ট কৰিবলৈ অকমান দেৰি লাগে আপুনি পূজা পাঠ কৰিলো অকমান ভগৱানে পৰীক্ষা লয় কেজনমান এনেকুৱা ইষ্ট দেৱতা আছে গতিকে মই আজিৰ এই ভিডিঅটোত আপোনালোকক জনাবলৈ আহিছো যে কোনজন ভগৱানক আপুনি পূজা কৰিলে বা তেখেতক প্ৰাৰ্থনা কৰিলে আপুনি অতি সোনকালে জীৱনত সাকসেস হ'ব পাৰিব অতি সোনকালে জীৱনত আসলতে সফলতাৰ জখলাত বগাই যাব পাৰিব আৰু এই ভিডিঅটো আৰম্ভ কৰাৰ আগতে ভিডিঅটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই ডাইৰেক্ট আহি যাব বিচাৰিছো আজি ভিডিঅটোৰ মূল বিষয়টো লৈ বা টপিকটো লৈ আৰু মই প্ৰথমতে ক'ব বিচাৰিম যে যিগৰাকী ভগৱানক আসলতে অতি সোনকালে সন্তুষ্ট কৰিব পাৰি একেবাৰে কম সময়ৰ ভিতৰতে হয়তো 24 ঘণ্টা বা 7টা দিনৰ ভিতৰতে আপুনি সন্তুষ্ট কৰিব পাৰিব এনেকুৱা এগৰাকী ভগৱান আছে আৰু তেখেতৰ নাম হৈছে মহাদেৱ আৰু মহাদেৱক আপোনালোকে অতি সোনকালে আসলতে সন্তুষ্ট কৰিব পাৰে আপোনালোকে যেটো প্ৰাৰ্থনা কৰে একেবাৰে মন দি যদি একেবাৰে ভক্তিভাৱে যদি পূজা অৰ্চনা কৰে তেনেহলে বহু সোনকালে আসলতে 7টা দিনৰ ভিতৰতে বা তাৰ আগতেও আসলতে মহাদেৱে আপোনাক কৃপা কৰা দেখা যায় বা ভগৱানৰ আশীৰ্বাদ পোৱা দেখা যায় গতিকে মহাদেৱক আপোনালোকে পূজা কৰিব পাৰে আৰু মহাদেৱক পূজা কৰিলে আসলতে বহুত সোনকালে কুইক ৰিজাল্ট পোৱা আসলতে দেখা যায় গতিকে যিসকলে বাৰে বাৰে কুৱেশ্যন কৰি থাকে কাক আমি পূজা কৰিলে ভাল হ'ব তো মহাদেৱৰ ফালেও আপোনালোকে যাব পাৰে বহুত সোনকালে আসলতে মহাদেৱে ৰিজাল্ট দিয়ে বা অতি সোনকালে বহুত কম সময়ৰ ভিতৰতে সন্তুষ্ট হোৱা ভগৱানৰ ভিতৰত আটাইতকৈ শীৰ্ষত বুলি ক'ব লাগিব মহাদেৱ তাৰ পাছতে আপোনালোকে হনুমানৰ পূজা কৰিব পাৰে আৰু হনুমানৰ পূজা কৰিলে সাধাৰণতে কি হয় যিসকলে ভাবি থাকে যে আমি ৰিজাল্ট নাপাওঁ তেওঁলোকক মই সৰুকে এটা কথা কৈ যাব বিচাৰিম যে আপোনালোকে দিনটোত প্ৰায় 11 বাৰকৈ হনুমান চালিসা পাৰিলে মাতিব আৰু 11 বাৰকৈ যদি হনুমান চালিসা প্ৰায় 11টা দিন মাতিব পাৰে 11 বাৰ এটা দিনত আৰু হেতুৱে 11টা দিন যদি কন্টিনিউ কৰিব পাৰে তেনেহলে আপোনালোকে নিজে গম পাব যে আপোনাৰ লগত হনুমান আছে বা হনুমানৰ আপুনি কৃপা লাভ কৰিছে যিসকলে হনুমানৰ পূজা এতিয়াও কৰি আছে কিন্তু ৰিজাল্ট পোৱা নাই তেওঁলোকে আসলতে এটো কৰি চাব পাৰে আৰু হনুমানকো আসলতে আপোনালোকে পূজা কৰিব পাৰে বহুত বেছি আসলতে হনুমানে আপোনাক জীৱনত আগুৱাই লৈ যাত সহায় কৰে তাৰ পাছতে গণেশৰ পূজা আপোনালোকে কৰিব পাৰে আৰু বহু আছে আৰু যিসকল অকমান প্ৰেমত দুৰ্বল প্ৰেমত তেওঁলোক ব্যৰ্থ হৈছে বাৰে বাৰে যিসকলৰ মেৰিজ লাইফ ঠিক হোৱা নাই তেওঁলোকে আসলতে ৰাধা কৃষ্ণৰ পূজা কৰিবলৈ আৰম্ভ কৰি দিয়ক আৰু সদায় নাম লওক ৰাধা কৃষ্ণ আৰু আপোনালোকে নিজে আসলতে জীৱনত বহুত বেছি সফলতা দেখা পাবলৈ গৈ আছে বুলি মই ক'ব লাগিব বাকি আৰু আছে কিছুমান দেৱীও আছে যাৰ আপোনালোকে পূজা কৰিব পাৰে মই দেৱীসকলৰ নাম আজিৰ এই ভিডিঅটোত ল'ব বিচৰা নাই বেলেগ এটা ভিডিঅত লম আৰু দেৱীসকলক আসলতে বহুত সোনকালে সন্তুষ্ট কৰিব পাৰি তাৰ ওপৰত মই এটা ভিডিঅ লৈ আনিম আৰু এই ভিডিঅটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ